নমস্কাৰ, আকৌ এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম। আমি এক্সাম দি পেলাই দুজনে আহি পালোঁ আৰু বতৰটো ইমান ধুনীয়া কৰিছে আৰু ঘৰ আহি পেলাই দেখিলোঁ যে ঘৰত তলা মৰা। মাহঁত বিয়াত আছে, ময়ো এতিয়া বিয়াত যাম আৰু আহি পাই দৰ্জাখন খুলি লৈ ধুনীয়াকৈ মই আজি কি পিন্ধিম ড্ৰেছযোৰ ওলাই ল'লোঁ। তাৰপিছত দেখিছে নহয় আটাইকেইদিন কি চেণ্ডেল পিন্ধিম আটাইকেইযোৰে ওলাই থৈছোঁ। তাৰপিছত এযোৰ চিলেক্ট কৰিলোঁ, তাৰ পৰা সেইযোৰ পিন্ধি ল'লোঁ আৰু এতিয়া মই ৰেডি হ'ব লৈছোঁ। দেখিছে নহয় বহুত দেৰি হৈ গৈছে, টাইমটো দেখা ইমান টাইম কল কৰিছে। লাষ্টত দৌৰি জল্দি ৰেডি হৈ ল'লোঁ আৰু বিয়াত আহি পালোঁ। আৰু এইজনী মা আৰু মানুহ মই যোৱালৈকে অকণমান কমিছিলে, কিন্তু যিহেতু এক্সাম দি গৈছোঁ বিয়াত আৰু ৰেষ্ট নোলোৱাকৈ, সেইবাবে গাটো অকণমান বেয়া লাগিল। ঘৰত আহি ৰেষ্ট লৈ আকৌ ড্ৰেছ চেঞ্জ কৰি ৰাতিলৈ বুলি ক'লোঁ। এতিয়া ৰেডি হৈ যাব লৈছোঁ আৰু ৰাতি স্কুটি যিহেতু ইভিনিং মই 5টা মানতে খাই দিলোঁ আৰু ইমান জল্দি ভাত খাব নোৱাৰি ন, অকণমান কিবা এটা খাই ল'লোঁ চিম্পুলকৈ। খাই উঠি আৰু এতিয়া ঘৰত আহিব লৈছোঁ। আহোঁতে ইমান বৰষুণ দিলে নহয়, তিতি ঘৰত আহিছোঁ। কেনেকৈ যে আহি পালোঁ ঘৰত আৰু এতিয়া শুই যাওঁ। বাই বাই আৰু নেক্সট ভ্লগত আপোনালোকক লগ পাম। টেক কেয়াৰ, বাই বাই।